নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মাই ইউটিউব চেনেল সিদ্ধাৰ্থ ব্লগ। আজি মই দেখুৱাব ওলাইছোঁ শুৱালকুছি বস্ত্ৰ নগৰীৰ গান্ধী মৈদামৰ কিছু দৃশ্য। লকডাউনৰ সময়ছোৱাত গান্ধী মৈদামখন সম্পূৰ্ণভাৱে বন্ধ আছিলে আৰু এই বন্ধৰ সময়তে গান্ধী মৈদামখন চাৰিওফালে জংঘলেৰে ভৰ্তি হৈ গৈছে আৰু এতিয়ালৈ কোনো ধৰণৰ গান্ধী মৈদামখন চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই চাওক, মই দেখুৱাই আছোঁ এফালৰ পৰা সম্পূৰ্ণভাৱে জংঘলেৰে ভৰ্তি হৈ গৈছে। এই চিষ্টেমত চাফা কৰা যায়। সাপ আছে না? গান্ধী মৈদামৰ অৱস্থাই চাৰিওফালে জংঘল হৈ গৈছে। বৰ্তমান গান্ধী জংঘলৰ মাজত গান্ধী জংঘলৰ মাজত ব্লক লকডাউনৰ বাবে বন্ধ থকাৰ বাবে আমাৰ এই শুৱালকুছিৰ গান্ধী মৈদামখন চাৰিওফালে জংঘলেৰে ভৰ্তি হৈ গৈছে। এই চাওক গান্ধী মৈদামৰ অৱস্থা। জংঘলৰ মাজত দেখো ইমান ধুনীয়া পৰিৱেশ এনেকুৱা হৈ গৈছে। শুৱালকুছি গান্ধী মৈদামৰ প্ৰকৃতিক সৌন্দৰ্যৰ দৃশ্য চাওক। চাৰিওফালে জংঘল, গান্ধী জংঘলৰ মাজত। চাফ চিকুণ নহয়, এজন মানুহ ধেমালি নেকি? এৰিয়াটোতো অলপ নহয় আৰু সংখ্যাৰ গাছত তল মোটামুটি বিশ্বাস কৰোঁ যে আজি 7 দিন আগতে মই এইগিলা হেৰি কৰি গৈছোঁ, চাফা কৰি গৈছোঁ আৰু পাত চৰি গৈছোঁ। সদায় ক'ত থকাটো সমস্যা, সদায় ক'ত থাকিব পাৰি? সদায় খুলি থাকিলে এতিয়া সদায় খুলি আকৌ নাহে নহয়। লকডাউন চলি আছে, এতিয়া কেনেকৈ খুলিব? আৰু এতিয়া দৰমহা পাতি একো দিয়া নাই। একো না, দৰমহা পাতি কি যোগাৰ না, নিজৰ পইচা দিয়ে আৰু কৰি থাকিলে। নিজৰ পইচা কৰি আছোঁ। জানি নাই কি কৰোঁ জানো? তই দেখিলে আছোঁ প্লাই জানিতো নাই প্লাইখন ধৰিলোঁ। এই চিষ্টেমত চাফা কৰা যায়। যাৰ চাফা কৰি তাৰপিছত ঝাৰু মাৰি যাওঁ।
থাকোঁতে পূৰ্বে নদে হা এতিয়া আকৌ পূৰ্বে পেলাব নোৱাৰোঁ অঁ বাহিৰত পেলাব লাগিব নাই জিগা এতিয়া এতিয়া কিছুদিন আগতে এইখিনি খুচছোঁ ইয়াৰ পৰা বস্তুটো দাঙি দাঙি নি বাহিৰত পেলাব লাগে অঁ নদী পাৰত যুগত থাকিলে পেলো আগতে ভাল আছিল আগতে তাৰমানে ৱাল চাৰো চাইড হেৰি আছিল অগ্নি পেলালেও সমস্যা নাছিল এতিয়া ইফালেও ৰাস্তা হ'ল বেক চাইডেও ৰাস্তা সিফালেও ৰাস্তা ফ্ৰণ্টত জগিটো পেলবাই নোৱাৰি আপুনি আৰু অকলে কিমান কৰিব এজন মানুহে এইবোৰ দিগদাৰ তাতে দৰমহা পালে বেলেগ কথা হয়নে নহয় দৰমহা নাই কিবা এটা পালি কাম কৰাৰ এটা ইচ্ছা আহে অঁ বিনা পইচাত কেনেকৈ ইমান কাম কৰিব সেইটো এটা কথা এই 2 বছৰ এই বিনা পইচাত খাটি আছোঁ ধেমালি 2 বছৰ কোনো ধৰণৰ দৰমহা পোৱা নাই 2 বছৰ নাই প্ৰথম 11 মাহত দৰমহা হ'ল 7,000কৈ তাৰপিছত 2 বছৰ এতিয়া কোনো ধৰণৰ দৰমহা এইটোতো খাটো এতিয়া এটা আয়ুষ চেণ্টাৰ চলে আয়ুষৰ এটা চেণ্টাৰ চলে যোগা চৰকাৰী সেইটো হেল্থ ডিপাৰ্টমেণ্টৰ ভাটিবিলাক মৰ্ণিঙো চলে মৰ্ণিং নহয় মৰ্ণিং পতঞ্জলি হয় কাৰণে মৰ্ণিংটো নহয় হেৰি ইভিনিং হেৰি হয় আয়ুষতটো হয় তোৰেও পইচা পোৱা নাই তোৰো 20 মাহ হয় সেইটোতো মোক 3,000 দিয়ে কেয়াৰটেকাৰ হিচাপে সেইটোৰো পইচা পোৱা নাই আৰু যিজন মানুহ ল'ৰা শিকায় শিৱসাগৰ আছিলে ল'ৰাটোৱে আৰু ছোৱালীটোৱে যোৰহাটৰ আছে মৰিলি সিহঁতিতো এই 20 মাহে দৰমহা নাপাই গুচি গৈছে ঘৰত মানে এনেই আৰু কৰি থাকিব লগা সিহঁতে আৰু কৰিব মই এতিয়া থাকি কৰিছোঁ বাৰু ঘৰত খাই সিহঁতে কেনেকৈ কৰিব 20 মাহে সিহঁতৰ দৰমহা পোৱা নাই সিহঁতেও গুচি গৈছে তো কমিটি পূৰা সিদ্ধান্ত ল'ব লাগিছিল বা ইমান দিন বস্তু জংঘল হৈ আছে লকডাউনৰ সময়ত গোটেইখিনি চাফা কৰাৰ কাৰণে কমিটিয়ে সিদ্ধান্ত ল'ব লাগে এইটো সিখনত চাবি সিখনত অফিচ ষ্টাফ আছে GMD 7টা আৰু তেওঁ লেবাৰ এটা লগায় তাত ঝাৰু মাৰাৰ কাৰণে 7টা অফিচ ষ্টাফ থকাৰ পিছতো লেবাৰ এটা পইচা দি ঝাৰু মাৰাৰ কাৰণে লগায় আৰু গছ বোলা বস্তুৱে নাই সিখনত নেটকিছে গছৰ উদ্যান ভাল এটাল গছো নাই এতিয়া মই অকল গছৰ তলতে আছোঁ চাৰো চাইডে গছ সেইখন ধুনীয়া হৈছে তাকেতো চাৰো চাইডে গছ আৰু তাতে একেলাই য'ত গছে নাই তাতে অফিচ ষ্টাফ থকাৰ পিছতো মানুহ লগায় এতিয়া আপোনাৰ অকলে কিমান কৰিব আৰু এজন মানুহ সেয়া চাওক সকলোৱে গান্ধী মৈদামৰ অৱস্থা শুৱালকুছিৰ Tá gostado pra gosto.
আইয়া